নমস্কাৰ বিদ্যা কোচিং তিতাবৰৰ ইণ্ডিয়ান পলিটিৰ পাৰ্ট নাম্বাৰ 3 প্ৰথমটো ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ইয়াৰ আগতে আমি এপিএসসি আৰু ইউপিএসসি কাৰণে পাৰ্ট 1 2 আমি আলোচনা কৰিলো আৰু কেনেকৈ কি পঢ়িব লাগিব আমি সেইখিনি বিষয়ে যোৱা কেইটা ক্লাছত আমি আলোচনা কৰিলো। তো আজি আমি আৰম্ভ কৰিব গৈ আছো ফান্ডামেন্টাল ৰাইট আৰু এটো মই এই গোটে পলিটি সিৰিজটো আগতে ফাউন্ডেশন বেটছত দিয়া হৈছে, কিন্তু আপুনি আজি গম পাব যে ফাউন্ডেশন বেটছ আৰু এই লেকচাৰটোৰ মাজত ডিফাৰেন্সখিনি বুজি পাব। তো তাত মই আপোনাৰ আৰ্টিকল ওয়াইজ গোটেইখিনি কথা কৈ গৈছিলো যে এইটো আৰ্টিকলত এইটো আছে, আমুকটো এটা আমুকটো আছে। সো আজিৰ পৰা আমি অলপ ডিটেইল আলোচনা কৰিম। সেইটো আপোনাৰ ফাউন্ডেশন ক্লাছৰ কাৰণে আছিলে, এনসিআৰটি হিচাপত আমি এইখিনি সিৰিজখিনি আমি কন্টিনিউ কৰিলো। তো আপুনি মোৰ সেই ডিফাৰেন্সটো বুজি পাব যেতিয়া আপুনি হিষ্ট্ৰি প্লেলিষ্টখিনি চাব। তো তাত আপুনি এপিএসসি ইউপিএসসি কাৰণে যিখিনি হিষ্ট্ৰি যি ধৰণে পঢ়া হৈছে এনসিআরটি হিষ্ট্রিখিনি আমি সেই ধৰণে পঢ়া নাই, ঠিক আছে। তো এইখিনি গোটেই বস্তুখিনি যিখিনি এনসিআরটি লেভেল আছে সেইখিনি আপোনাৰ সিট এটলৈকে হৈ যাব, কিন্তু এইখিনি আপোনাৰ এপিএসসি প্ৰিলিমছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব, ঠিক আছে। তো আমি আৰম্ভ কৰিছো। আজি আমাৰ যেটো টপিক হল আমি কি কলো ফান্ডামেন্টাল ৰাইটস, ঠিক আছে। তো আগৰ পাৰ্ট কেটা যদি আমি কম সময়ত আমি যদি ৰিকল কৰিব খুজো, আমি আগতে চাইছিলো যে পাৰ্ট নাম্বাৰ 1 পাইছিলো আমি, হয়নে? পাৰ্ট নাম্বাৰ 1 পাৰ্ট 1ত আমি কি পাইছো? পাৰ্ট 1ত আমি দেখিছিলো ইন্ডিয়া ইজ এ ইউনিয়ন অফ স্টেট, হয়নে? মানে ইন্ডিয়ান টেৰিটৰি যেটো আছিলে, তো হেতু আমি পাৰ্ট 1ত আমি হি গোটেই বস্তুটো চালো। যেটো নাম্বাৰ তোমাৰ আৰ্টিকল নাম্বাৰ কিমানৰ পৰা আছিলে? আৰ্টিকল নাম্বাৰ 1 to 4, ঠিক আছে। ইউনিয়ন অফ স্টেট আমি চাই ললো, ওকে স্যার। তারপর আছিলে পার্ট নাম্বার 2। পার্ট নাম্বার 2 আমি কি চালো? স্যার পার্ট নাম্বার 2 আমি কমপ্লিট কৰি ৰাখিছো আৰ্টিকল 5 to 11, যত আমি কি পাইলো স্যার? সিটিজেনশিপ, নাগৰিকত্ব, কেনেকৈ দেশৰ মানে দেশৰ ভিতৰত নাগৰিকত্ব মানে ভাৰতৰ নাগৰিকত্ব কিদৰে ল'ব পাৰি, কিদৰে নাগৰিকত্ব ত্যাগ হয়, ঠিক আছে, মানে হেৰুৱাই, আমি সেইখিনি বিষয় আলোচনা কৰিলো, ওকে। তো আজি আমি চাব গৈ আছো স্যার ইম্পৰ্টেন্ট পার্ট নাম্বার 3। ইম্পৰ্টেন্ট পার্ট নাম্বার 3। পার্ট নাম্বার 3 তো আমাৰ কি হ'ব? যাক আমি কম ফান্ডামেন্টাল রাইট। কি বুলি কম আমি? ফান্ডামেন্টাল রাইট। তো ফান্ডামেন্টাল রাইটৰ ওপৰত আগতে এনসিআরটি সিজনত আমি গোটেইখিনি আলোচনা কৰা হৈছে, কিন্তু ইয়াত আপুনি তো অলপ বেলেগ পাবই লাগিব, কাৰণ লেকচাৰটো অলপ হেভি, মানে অলপ হেভি ওয়েটৰ হ'ব, ঠিক আছে। সো সেই কাৰণে আজি আমি কি কৰিম, এই লেকচাৰটো অলপ গুৰুত্ব সহকাৰে আমি চাম, আপোনালোকে যাতে কি কৰে অলপ কনসেন্ট্ৰেট কৰে, ঠিক আছে। তো এইখিনি আমি চালো। সো যেটো পাৰ্ট চালো আমাৰ এইকিটা আপুনি একদম পুৰা ধুনীয়াকৈ যদি নোট বনাইছে নাই আপুনি, মই গম নাপাওঁ নোট কেইটা বনাবৰ কাৰণে একদম আপুনি হেৰি হ'ব, কাৰণ আমি গম পাইছো যে এই কোচিং যেটো কোচিঙৰ দাম আজিকালি, হয়নে? তো এই অসমৰ কাৰণে, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে অসমতে ইমান যদি বেছি দামী কোচিং আমি যদি আমাক প্ৰভাইড কৰে, তো আমাৰ কাৰণে বহুত বেছি কি হ'ব? দিগদাৰ হ'ব, ঠিক আছে। তো এইকিটা পইণ্ট আপুনি এনেকে ৰাখক, যিটা আমি আলোচনা কৰি শেষ কৰিলো। তো আজি পঢ়িব গৈ আছো স্যার, আজি পঢ়িব গৈ আছো আমি পার্ট নাম্বার 3। ভেরি ইন্টারেস্টিং হয় পার্ট নাম্বার 3, আমি আজি কমপ্লিট কৰিম। কমপ্লিট নহয় মানে আৰম্ভণি কৰিম, শেষ কেতিয়া হ'ব নাজানো, আৰু যিহেতু আৰম্ভ কৰি দিলো ইয়াতো এদিন নহয় যদি শেষ কৰিমে, ওকে। তো পার্ট নাম্বার 3 ফান্ডামেন্টাল রাইট আমি জানো। সো প্ৰথম কথা রাইটস। রাইটস কাক কয়? অধিকাৰ কি বস্তু? স্যার অধিকাৰ হৈ গ'ল কিছুমান ক্লেম, দাবী কৰো আমি, হয়নে? সো কিছুমান কি হয়? দাবী, ওকে স্যার, দাবী, অধিকাৰ। তো এইবিলাক কি হৈছে? দাবী কিছুমান হয়, তাৰ মানে কি হৈছে? কিছুমান দাবী, কিছুমান কি হৈছে? দাবী হয়, যিখিনি হলে আমাৰ লাইফটো অলপ সহজ হয় বা ভাল হয়, সেই কাৰণে আমি কিছুমান ৰাইটস আমি মানে আমি দাবী কৰিব বা আমাক লাগে, ওকে স্যার। তো আমি যদি আমি ৰাইটস বিলাক দাবী কৰো, তেতিয়া হলে স্যার এইবিলাক জাস্টিফাইড হ'ব লাগিব, ইয়েস স্যার, জাস্টিফাইড। তো জাস্টিফাইড কিছুমান ক্লেইম হ'ব লাগিব, তাৰ মানে এইবিলাক তোমাৰ জাস্টিফাইড কিছুমান কি হয়? ক্লেইম হয়, যিখিনি হলে আমাৰ কাৰণে সুবিধা হয়, ওকে। স্যার মানে এইখিনি সোশিয়েলিও থাকে নেকি? ইয়েস স্যার, এইখিনি সোশিয়েলিও, এইখিনি তোমাৰ সোশিয়েলি পোৱা যায়। সোশিয়েলি হ'ব পাৰে, তোমাৰ কি হ'ব পাৰে? তোমাৰ ইন্ডিভিজুৱেল হ'ব পাৰে। তো এইখিনি তোমাৰ ব্যক্তিগত হ'ব পাৰে, এইখিনি তোমাৰ সোশিয়েল হ'ব পাৰে, এইখিনি তুমি সাংবিধানিকভাৱে তুমি পাব পৰা কিছুমান অধিকাৰ, ঠিক আছে, দাবী হয়। আচ্ছা, তো এইখিনি আপুনি যদি সোশিয়েলি বুলি ক'লে, তাৰ মানে সোশিয়েলি একসেপ্টেড হ'ব লাগিব, সোশিয়েলি একসেপ্টেড হ'ব লাগিব, এজ ৱেল এজ কনষ্টিটিউচনেল, এজ ৱেল এজ কনষ্টিটিউচনেল, মানে গভৰ্ণমেণ্টৰ ফালৰ পৰা কনষ্টিটিউচনেল একসেপ্টেন্স তাত থাকিব লাগিব। তাকি থাকিব লাগিব সোশিয়েলি এজ ৱেল এজ কনষ্টিটিউচনেল একসেপ্টেড থাকিব লাগিব। তাৰ মানে তোমাক দিয়া অধিকাৰটো, তোমাক দিয়া যে দাবী তুমি বিচাৰিছিলা যে তোমাক এইটো বস্তু লাগে, তো সেইটো বস্তু তোমাক সোশিয়েলিও দিব লাগিব, সামাজিকভাৱে তাত কোনো বাধা থাকিব নালাগিব। তুমি ক'লা যে মোক
তুমি ক'লা যে মই ড্ৰাগছ খাওঁ ঠিক আছে তোমাক ক'লা যে মোক ড্ৰাগছ খোৱাৰ অধিকাৰ লাগে তোমাক ছ'চিয়েলি দিবনে নিদিব ছ'চিয়েলি যেনিবা দিলেও তোমাৰতো কনষ্টিটিউশ্যন নিদিব তো নিদিয়াৰ লগে লগে তোমাৰ মানে অধিকাৰ হ'ব নে ছাৰ নহ'ব কোনো কাৰণে সেইটো অধিকাৰ নহ'ব তো অধিকাৰ হ'বৰ কাৰণে ছ'চিয়েলি এজ ৱেল এজ কনষ্টিটিউশ্যনেলি তোমাক কি দিব লাগিব তাক পাৰ্মিশ্যন দিব লাগিব আৰু সেইটো তোমাৰ কি হ'ব অধিকাৰ হ'ব ইয়েছ ছাৰ অধিকাৰ হ'ব আৰু ফাণ্ডামেণ্টেল ৰাইটটো আৰু ইম্পৰ্টেণ্ট হৈ গ'ল ফাণ্ডামেণ্টেল ৰাইটছটো আৰু ইম্পৰ্টেণ্ট ফাণ্ডামেণ্টেল ৰাইটছ তোমাৰ একদম যিখিনি তোমাৰ কি হয় কেতিয়াও এইবোৰ কি নহয় তোমাৰ পৰা কোনেও কাঢ়ি আজৰি নিব নোৱাৰে সেই অধিকাৰখিনিৰ বিষয়ে আমি পঢ়িব গৈ আছোঁ আজি যে তোমাৰ পৰা কাঢ়ি আজৰি নিব নোৱাৰা যিখিনি অধিকাৰ সেইখিনি অধিকাৰৰ বিষয়ে আজি আমি পঢ়িব গৈ আছোঁ বহুত ইম্পৰ্টেণ্ট নহয় একদম বেচিক্সৰ পৰা আৰম্ভ কৰিম আৰু ইয়াতকৈও বেচিক্স মই নিদিওঁ ইয়াত কাৰণ সেইখিনি NCERT দিয়া হয় মই সেইকাৰণে দুটা চিৰিজ বেলেগ বেলেগকৈ বনাইছোঁ কাৰণ যাতে আমি মানে ইয়াত বেছি ডিটেইল নধৰোঁ মই আপোনাক এই চিৰিজটোত মই মানে আপোনাক এজন পঢ়া শুনা বুলি ধৰি ল'ম যে ইণ্ডিয়ান পলিটিৰ ওপৰত অলপ নলেজ আছে বুলি ধৰি ল'ম যেতিয়া মই NCERT পঢ়াইছিলোঁ মই আপোনাৰ একো নাজানে বুলি ধৰি লৈছিলোঁ 3 বছৰীয়া ল'ৰা এটা বা ছোৱালীজনী বুলি ধৰি লৈছিলোঁ তো এতিয়া মই সেইটো ভুল কৰিলে নহ'ব ন তো কি হ'ব তোমাৰ জাষ্টিফাইড বস্তু হ'ব লাগিব কি অধিকাৰবিলাক ছাৰ অ'কে তো ইন ফাণ্ডামেণ্টেল ৰাইট ইনডাইৰেক্টলি আপুনি কোৱাটোৱে যে এইবোৰ কিছুমান কি হয় অধিকাৰ হয় যিবিলাক আমাক লাগে লাইফটো চলাবৰ কাৰণে ঠিক আছে বহুত ইম্পৰ্টেণ্ট বস্তু তো ফাণ্ডামেণ্টেল ৰাইট আমি ক'ৰ পৰা লৈছিলোঁ ফাণ্ডামেণ্টেল ৰাইট আমাৰ সংবিধানলৈ ক'ৰ পৰা আহিলে এইটো কনচেপ্ট ফাণ্ডামেণ্টেল ৰাইট কনচেপ্টটো ক'ৰ পৰা আহিলে ছাৰ ফাণ্ডামেণ্টেল ৰাইট যিটো কনচেপ্ট হয় এইটো আমি লৈছিলোঁ আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা কাৰ পৰা লৈছিলোঁ আমি আমেৰিকান আপুনি ধেৰ পঢ়িবলৈ আছে হয়নে তো সেইকাৰণে মই কওঁ যে একেবাৰে পঢ়িব যি পঢ়িব দুবাৰ পঢ়াৰ দৰকাৰ নাই কাৰণ আমি যেতিয়া 2026ত এক্সাম দিব গৈ আছোঁ কাৰেণ্ট এফেয়াৰ চাবই লাগিব আমি 2025ৰ এপ্ৰিলৰ পৰা কাৰেণ্ট এফেয়াৰ চাব লাগিব আমি 26ৰ এপ্ৰিললৈকে তো এইখিনিতো আমাৰ সদায় চাবই লাগিব তো আমাৰ চিলেবাছখন আমি ভাগ কৰিছিলোঁ এটা আছিলে আমাৰ ষ্টেটিক পাৰ্ট আছিলে এটা আমি ষ্টেটিক পাৰ্টত চাওঁ আৰু এটা আমি কাৰেণ্ট পাৰ্টত চাওঁ হয়নে এটা আমি ষ্টেটিক পাৰ্টত চাওঁ এটা কাৰেণ্ট পাৰ্টত চাওঁ তো ষ্টেটিক পাৰ্টৰ মানে যিবিলাক বস্তু আছিলে জিঅ'গ্ৰাফী আছিলে পলিটি আছিলে তোমাৰ কি আছিলে ইকনমি আছিলে হয়নে তো এইবিলাক পাৰ্ট আমি এইটো পাৰ্টত ভৰাইছিলোঁ ইয়াত আমি কাৰেণ্ট ইভেণ্টবিলাক আছিলে হয়নে ইয়াত আমাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনবিলাক আছিলে তো কিছুমান ছাবজেক্ট আমি ইয়াত ৰাখিছিলোঁ তো এইখিনি ছাবজেক্টো এতিয়া কি হৈ গ'ল তোমাৰ ষ্টেটিক যদিও নাম ইয়াৰ লগত আমি 80% কাৰেণ্ট এফেয়াৰ ৰিলেট কৰি পঢ়িব লাগিব 80% CA আমি ৰিলেট কৰি পঢ়িব লাগিব তো এইখিনি আমি যিহেতু ইমানখিনি পঢ়িব লগা আছে চ' সেইকাৰণে আমি প্ৰতিটো বস্তু যদি বেছি সময় দিলে আমাৰ দিগদাৰ হৈ যাব ঠিক আছে আমি 1 year আমাৰ টাৰ্গেটত যেতিয়া আমি কৰিব যাম তেতিয়া আমি খুব বেছি কনচেন্ট্ৰেট দি পেলাই বস্তুখিনি পঢ়িম তো আমি গম পালোঁ যে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা এই বস্তুটো অনা হৈছে কি বস্তু ছাৰ যিটো কোৱা হয় ফাণ্ডামেণ্টেল ৰাইট যিখিনি ব্যক্তিৰ মৌলিক অধিকাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় ব্যক্তিৰ মৌলিক অধিকাৰ বহুত ইম্পৰ্টেণ্ট ব্যক্তিৰ মৌলিক অধিকাৰ ঠিক আছে তো এইটো ক'ৰ পৰা লৈছে এইটো ইংলেণ্ডত তোমাৰ কি হৈছিলে আগতে আমি গম পাওঁ যে মনাৰ্কি চলি আছিলে ইংলেণ্ডত ছাৰ কি চলি আছিলে মনাৰ্কি চলি আছিলে ঠিক আছে যদি ফ্ৰান্স ৰিভলিউশ্যন পঢ়িছোঁ তেতিয়া আমি গম পাম যে বহুতখিনি তাত তোমাৰ কি ক'ব লগা হৈছিলে চাফাৰ কৰিব লগা হৈছিলে ইণ্ডিয়াৰ দৰে হয়নে তো এই তোমাৰ ইংলেণ্ডত কি হৈছিলে এই ইংলেণ্ডত তোমাৰ কি হৈছিলে ইংলেণ্ড তোমাৰ এই মনাৰ্কিৰ পৰা আঁতৰিবৰ কাৰণে এই তোমাৰ যি তোমাৰ ডেছপটিজিমৰ কনচেপ্ট আছিলে ডেছপটিজিমৰ যিটো কনচেপ্ট আছে এই ডেছপটিজিমৰ পৰা ৰিড অফ কৰিবৰ কাৰণে হাত সাৰিবৰ কাৰণে তেওঁলোকে 1215 চনত এখন এক্ট পাছ কৰিছিলে যাক কোৱা হৈছিলে মেগনা কাৰ্টা তো এই 1215 এই মেগনা কাৰ্টাৰ নামটো কি আছিলে অৰ্থটো কি আছিলে মেগনা কাৰ্টাৰ ছাৰ মেগনা কাৰ্টাৰ অৰ্থটো আছিলে যে আমাক তাত থকা পিপলবিলাকক যিবিলাক সাধাৰণ মানুহ আছিলে তেওঁলোকক একেবাৰে যিবিলাক মৌলিক অধিকাৰ সেই অধিকাৰখিনি দিব লাগে চৰকাৰে ছাৰ যেনে কি অধিকাৰ আছিলে তোমাৰ ৰাইট টু স্পীক হৈ গ'ল তোমাৰ পাৰ্চনেল লিবাৰ্টি হৈ গ'ল ঠিক আছে তো এই ধৰণৰ কিছুমান সাধাৰণ যিবোৰ এজন ব্যক্তিয়ে পাব লাগে চৰকাৰ এখনৰ পৰা ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট এখনত যিবিলাক চিম্বল হয় ঠিক আছে তো সেইখিনি অধিকাৰ বিচাৰি পেলাই তোমাৰ যিখন তোমাৰ এক্ট পাছ কৰিছিলে সেইখনক মেগনা কাৰ্টা বুলি কোৱা হয় তাৰমানে মেগনা কাৰ্টা বুলি ক'লে ব্যক্তি এজনৰ ন্যূনতম যিখিনি অধিকাৰ চৰকাৰে দিব লাগে আৰু সেইখিনি প্ৰটেক্টেড হ'ব লাগে সেইটোকে মেগনা কাৰ্টা বুলি কোৱা হয় আৰু তাৰ পৰা আমি কি লৈ আহিলোঁ আমাৰ সংবিধানলৈ লৈ আহিলোঁ যে ফাণ্ডামেণ্টেল ৰাইট আমি কি কওঁ যে এতিয়া আমি আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা অনা ফাণ্ডামেণ্টেল ৰাইটটো আমি কি বুলি কওঁ মেগনা কাৰ্টা বুলি কওঁ আমি ঠিক আছে তো ইম্পৰ্টেণ্ট পইণ্টটো কি হৈ গ'ল যে পাৰ্ট নাম্বাৰ 3 আছে আমাৰ আৰ্টিকল 12 পৰা 35 যিটো আৰ্টিকল আছে মানে যিটো পাৰ্ট আছে তাক আমি কি বুলি কওঁ মেগনা কাৰ্টা বুলি কওঁ
ইয়াক আমি কি বুলি কওঁ মেগনা কাৰ্টা বুলি কওঁ যেটো ব্যক্তি কি হয় মৌলিক অধিকাৰ হয় যিখিনি অধিকাৰ তোমাৰ কি হ'ব চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰিব ঠিক আছে তো এইটোৱে হল আমাৰ কি ফান্ডামেন্টাল ৰাইট ফান্ডামেন্টাল রাইটস আমি গম পালো কিন্তু স্যার রাইটস কেবাটাও আছে নেকি ইয়েস কেবাটাও আছে তুমি যেতিয়া চাবা তুমি যেতিয়া ভাৰতীয় সংবিধান চাম আমি তাত দেখি আমি লিগেল রাইটস পাম তাত আমি কি পাম স্যার লিগেল রাইটস পাম ইয়াত আমি লিগেল রাইটস পাম লিগেল রাইটস পোৱাৰ লগতে আমি কিছুমান কনস্টিটিউশনাল রাইট পাম কি পাম স্যার কনস্টিটিউশনাল রাইট সাংবিধানিক অধিকাৰ কনস্টিটিউশনাল আমি ইয়াত কিছুমান স্যার রাইটস পাম ওকে আমি এইখিনি বিষয় চাব লাগিব ইয়াত আমি স্যার কিছুমান ফান্ডামেন্টাল রাইট পাম তো এই তিনটা বস্তু যদি সম্পৰ্কটো মই দেখাবলৈ যাওঁ মই তোমাক এটা সাৰ্কুলত দেখাব লাগিব যেনেকৈ ধৰি লোৱা এটো এটা তোমাৰ সাৰ্কুল হৈ গল ঠিক আছে এটো এটা তুমি ললা আৰু এটা ললা তুমি ইয়াৰ ভিতৰত ঠিক আছে ইয়াৰ ভিতৰত তুমি আৰু এটা ললা ইয়াক লৈ আনা ধুনীয়াকৈ প্লেস কৰা ইয়াৰ কালাৰ দি দিলো মই ইয়েলো ঠিক আছে আৰু এটা লাগিব আৰু এটা লোৱাৰ ভিতৰত ইয়াক প্লেস কৰা ধুনীয়াকৈ ওকে ইয়াক ললো ডান ওকে আৰু ইয়াৰ কালাৰ ললো মই ওকে সো তো মই কলো যে তোমাক ভাৰতীয় সংবিধানত কিছুমান ৰাইট তোমাৰ লিগেল ৰাইট হয় কিছুমান ৰাইট তোমাৰ কি হয় লিগেল ৰাইট হয় যিবোৰ লিগেল ৰাইট হয় এই ৰাইট বিলাক তোমাৰ কি কৰে চৰকাৰে কিছুমান এক্ট প্ৰণয়ন কৰি পেলাই কিছুমান ল প্ৰণয়ন কৰি পেলাই এই লিগেল ৰাইট বিলাক কি কৰে ব্যক্তিক দিয়া ঠিক আছে এবং এক্ট মানে এক্ট এখন বনালে হৈ গল ল এখন বনালে হৈ গল ঠিক আছে তো এক্ট বা ল এখন বনাই পেলাই কি হয় এইবিলাক ল তোমাক কি কৰে এজন ব্যক্তিৰ কাৰণে দিব পাৰে যেনে সা হৈ গল ৰাইট টু ইনফৰমেশন আৰটিআই হৈ গল ঠিক আছে তো এইবিলাক তোমাৰ ৰাইট কি হয় এইবোৰ এখন ল বা এক্ট এখন প্ৰণয়ন কৰে সংবিধানৰ পিছত যিকোনো সময়ত চৰকাৰে পাৰে ঠিক আছে পাৰ্লিয়ামেন্টে পাৰে সেইখিনি তোমাৰ অধিকাৰ কি হ'ব এইখিনি অধিকাৰ স্যাৰ কোৱা হ'ব লিগেল ৰাইট বুলি কোৱা হ'ব ঠিক আছে ওকে লিগেল ৰাইট তো এইখিনি বেছি প্ৰটেক্টিভ নে বেছি প্ৰটেক্টিভ নহব এইখিনি তোমাৰ বেছি তোমাৰ কি নহয় বেছি কি নহয় তোমাৰ প্ৰটেক্টিভ নহয় তাৰ পিছতে যেটো তুমি ল মানে তাৰ পিছত তুমি যেটো এক পাবা সেই একখিনি গল তোমাৰ কনস্টিটিউশনাল ল বা কনস্টিটিউশনাল এক্ট কনস্টিটিউশনাল কি হ'ব তোমাৰ ৰাইটস তাৰপা তুমি কি পালা কনস্টিটিউশনাল রাইট পালা সাংবিধানিক অধিকাৰ পালা এইখিনি তোমাৰ কি হয় প্ৰটেক্টিভ হয় যিখিনি তোমাৰ সংবিধানৰ ফালৰ পৰা দিয়া হৈছে হয়নে যেনেকৈ তোমাৰ সম্পত্তি অধিকাৰ হৈ গল আৰ্টিকল নম্বৰ 308 পাই যাবা তুমি তো একেবাৰে ভিতৰত তোমাৰ থাকিব স্যাৰ কি ফান্ডামেন্টাল রাইট FR 12 পৰা 35 লৈকে যিখিনি অধিকাৰ আছে এইখিনি তোমাৰ কি হ'ব এইখিনি তোমাৰ গল স্যাৰ ফান্ডামেন্টাল রাইট তুমি এতিয়া গম পালা নে ফান্ডামেন্টাল রাইটৰ ডিফাৰেন্সটো কি হয় তো এইখিনি তোমাৰ কি হ'ব মোস্ট প্ৰটেক্টিভ হ'ব এইখিনি তোমাৰ কি হ'ব মোস্ট প্ৰটেক্টিভ ৰাইট হ'ব মোস্ট প্ৰটেক্টিভ ৰাইট হ'ব ঠিক আছে তো এইখিনি ৰাইট তোমাৰ এজন পাব্লিকক দিয়া যাব ঠিক আছে তো ভাৰতৰ হ'ব লাগিব তেওঁ কি দিয়া হ'ব পাৰ্ট নম্বৰ 3 পোৱা 12 পৰা 25 লৈ পোৱা যেটো অধিকাৰ সেইখিনি আমাৰ সংবিধানে কি কৰিব মৌলিক অধিকাৰ হিচাপে দিব যাক আমি ক'ব লৈছো আমেৰিকান কনস্টিটিউশনৰ পৰা তাক আমি কপি কৰিছো 12 পৰা 25 লৈকে ঠিক আছে ধুনীয়াকৈ বুজি পাইছো ওকে স্যাৰ বুজি পাইছো এতিয়া চাওক আমি আৰ্টিকলৰ সমূহ আগে না ইন্ট্ৰোডাকচনতে আছো আৰু এটো এনসিআৰটি ক্লাছ হোৱা হলে মই এতিয়ালৈকে 12 13 14 15 নম্বৰ আৰ্টিকল পাই গলো হেতেন ঠিক আছে ওকে স্যাৰ মই এই প্ৰতিটো স্লাইড সেভ ৰাখিম আৰু প্ৰতিটো স্লাইড আপোনাৰ এপত ক্লাছটো শেষ হোৱাৰ পাছতে আপলোড কৰা হ'ব যদি এটো ক্লাছ ইউটিউবত দিয়া যায় তেতিয়া আপোনালোকে কি কৰিব লাগিব যেটো আমাৰ হোৱাটসঅ্যাপ নম্বৰ আছে তাত আপুনি জয়েন কৰিব নহলে আপুনি আমাৰ এপ বিদ্যা কোচিং কিতাপত গৈ পেলাই কৰিব এই কোৰ্সটো এই ক্লাছটো আপুনি ডাউনলোড কৰি ল'ব পাৰিব মানে পিডিএফ টো আপুনি কি কৰিব ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে ওকে তো সাৰ্কেলটো সফা নহল নালাগে ঠিক আছে ওকে সফা নহয় তাৰমানে না ওকে নালাগে বাৰু ঠিক আছে এখন স্লাইড নলওঁ বেলেগখন লওঁ ওকে আমি ফিচাৰ চাব আছে ফিচাৰ চাম তো ফান্ডামেন্টাল রাইট মৌলিক অধিকাৰ গম পালো ফান্ডামেন্টাল রাইট FD নহয় FR ফান্ডামেন্টাল রাইট কিমানৰ পৰা আছে 12 পৰা 25 লৈকে আছে যাক আমেৰিকান কনস্টিটিউশনৰ পৰা লোৱা হৈছে যাক আমি মেগনা কাৰ্টা বুলি কওঁ ওকে তো এইবিলাক কেনেকুৱা ধৰণৰ ফিচাৰ্স কেনেকুৱা বৈশিষ্ট্য কেনেকুৱা থাকিব তো ফান্ডামেন্টাল ৰাইট তুমি যদি ফিচাৰ্স চাব যোৱা এক নম্বৰতে পাবা তুমি কি তোমাৰ সকলো কি হয় তোমাৰ এটো কিছুমান তোমাৰ ভাৰতৰ নাগৰিকৰ কাৰণে আৰু কিছুমান তোমাৰ বিদেশৰ নাগৰিকৰ কাৰণে তাৰ মানে ইয়াক সিম্পলি ক'ব গলে
ভাৰতৰ নাগৰিকসকলৰ কাৰণেতো ফাণ্ডামেণ্টেল ৰাইট আছে কিন্তু কিছুমান আকৌ তোমাৰ বাহিৰৰ মানুহকো দিয়া যায় ঠিক আছে তো কিছুমান কি হয় তোমাৰ বাহিৰৰ মানুহকো দিয়া যায় এভেইলেবল ফৰ এভেইলেবল ফৰ চিটিজেন তো চিটিজেন মানে গম পালা যিখিনি ভাৰতীয় মানুহ হয়নে চিটিজেন এজ ৱেল এজ মানে ইয়াৰ কিছুমান তোমাৰ কি হয় ফৰেনাৰৰ কাৰণেও দিয়া যায় কিছুমান তোমাৰ ফৰেনাৰকো দিয়া যায় আচ্ছা গম পালো তো ইয়াৰ কিছুমান তোমাৰ কি হ'ব কিছুমান ফাণ্ডামেণ্টেল ৰাইট মই ক'লো যে তোমাৰ এইবিলাক তোমাৰ কি হয় কিছুমান কি হয় তোমাৰ ভাৰতৰ মানুহৰ লগতে কিছুমান মানে যিবিলাক ফৰেনৰ পৰা আহে তেওঁলোককো দিয়া যায় যেনে আইনৰ চকুত সকলো সমান সেই ধৰণৰ অধিকাৰখিনি আমি দিয়া আছোঁ কোনখিনি কি অধিকাৰ ক'ত আছে কি নাই সকলোখিনি আমি আলোচনা কৰিম একো চিন্তা কৰিব লগা নাই ওকে ছাৰ এইবিলাক বোলে জাষ্টিচিয়েবল মানে কি অৰ্থ এইবিলাক জাষ্টিচিয়েবল মানে হ'ল তোমাৰ এই বিচাৰযোগ্য ই তোমাৰ কি হ'ব এই বিচাৰযোগ্যতা মানে যদি তোমাৰ এইবিলাক ভায়োলেশ্যন হয় তুমি সুপ্ৰিম কোৰ্টলৈ যাব পাৰিবা ঠিক আছে তাৰ মানে ফাণ্ডামেণ্টেল ৰাইট মানে কিনো আপুনি যে অথনিৰ পৰা কৈ আছে 12 বা 25 লৈকে আছে তাৰ মানে কিছুমান অধিকাৰ যেনে তোমাৰ কথা কোৱাৰ অধিকাৰ ৰাইট টু স্পীক ৰাইট টু ট্ৰেভেল তুমি ঘৰ বনোৱা অধিকাৰ থকা অধিকাৰ পৰা ধৰি লৈ বহুতখিনি অধিকাৰ আছে পাৰ্টকে আমি আলোচনা কৰি যাম চিন্তা কৰিব নালাগে মুঠৰ ওপৰত যিখিনি ফাণ্ডামেণ্টেল ৰাইট মই কৈছোঁ আপোনাক যে মই আপোনাক একদম বিগিনাৰ বুলি ধৰি কেতিয়াও নলওঁ এই চিৰিজটো ঠিক আছে তো এইবিলাক কি তোমাৰ জাষ্টিচিয়েবল হয় মানে কোৰ্টত তুমি যাব পাৰা সুপ্ৰিম কোৰ্ট যাব পাৰা বিশ্বাসযোগ্য হ'ব কাৰণ সুপ্ৰিম কোৰ্ট ইয়াৰ কি হয় তোমাৰ গাৰ্জিয়ান হয় ওকে স্যাৰ এইবিলাক কি তোমাৰ একদম এইবিলাক তোমাৰ কি বুলি কয় সেইটো ইংলিছ এটা ধুনীয়া ৱৰ্ড এটা আছিলে সেই ৱৰ্ডটোৰ নাম কি হয় মানে যাক তোমাৰ লিমিটেড বুলি কয় ঠিক আছে এক সেকেন্ড আই ফৰগট দ্য টাৰ্ম এইবিলাক তাৰমানে লিমিটলেছ নেকি নহয় তো এইবিলাক তোমাৰ কি হয় লিমিটলেছ নহয় তাৰমানে ইয়াৰ মই ধুনীয়া ৱৰ্ডটো পাহৰি থাকিলোঁ আই এম সৰি ফৰ ডেট তো লিমিটলেছ নহয় বুলি তুমি চিম্পলি বুজি পোৱা কাৰণ আমি এটা মানে পৰিয়ালৰ দৰে কৰোঁ সব ক্লাছ ঠিক আছে মাত্ৰ আপুনি বুজি পাব লাগে তো লিমিটলেছ মানে আপুনি এইটো বুজক যে এইবিলাকৰ মানে কোনো মানে বাউণ্ডাৰী নাইকিয়া নেকি তো তেনেকুৱা নহয় তো এইবিলাক তোমাক ক'ৰবাত নহয় ক'ৰবাত ষ্টপ কৰিব পৰা যায় তো অধিকাৰবিলাকৰ তোমাক সীমিত কৰিব পৰা যায় ঠিক আছে তো তুমি ইয়াক লিখিবা যে সীমিত কৰিব পৰা যায় ঠিক আছে তো এইবিলাক তোমাৰ কি হয় সীমিত হয় মানে ক'ৰবাত নহয় ক'ৰবাত ইয়াক তুমি কি পাৰিবা ষ্টপ কৰিব পৰা যাব ক'ৰবাত নহয় ক'ৰবাত ইয়াক তুমি ষ্টপ কৰিব পৰা যাব তাৰমানে ইয়াক এটা সময়লৈকে এভেইল কৰাৰ পাছত ইয়াক তুমি কৰিব পাৰিবা সীমিতকৰণ কৰিব পাৰিবা স্যাৰ যেনেকৈ ফৰ এক্সাম্পল যদি দি দিয়ে ভালকৈ বুজি পাম ওকে ৰ'বা এক ছেকেণ্ড তো এক্সাম্পলটো তুমি লোৱা এই ধৰণে ধৰি লোৱা তোমাৰ অধিকাৰ আছে ফুৰা চকাৰ অধিকাৰ ঠিক আছে তোমাৰ অধিকাৰ আছে ফুৰা চকাৰ অধিকাৰ তুমি ফুৰিবলৈ যাব লাগে তুমি ফুৰিবলৈ যাব পাৰা তো ফুৰিবলৈ যিটো ৰাস্তাত মই গৈ আছোঁ তোমাৰ অধিকাৰ আছে কি ৰাইট টু প্ৰটেষ্ট পিছফুলি সমবেত হ'ব পৰা তুমি শান্তিপূৰ্ণভাৱে তুমি সমবেত হ'ব পৰা কিবা বিষয় এটা এগেইনষ্টত মই যিটো ৰাস্তাত যাম তুমি সেইটো ৰাস্তাতে যদি তুমি শান্তিপূৰ্ণ তুমি যদি মানে প্ৰটেষ্ট কৰা তুমি ৰাস্তাটো ধৰ্মঘট কৰাৰ কাৰণে ৰাস্তাটো তুমি বহি দিয়াৰ কাৰণে মোৰ যিটো তোমাৰ ৰাইট টু ট্ৰেভেল আছিলে সেইটো মোৰ ব্লকেজ হ'ল সেইটো মই এভেইল কৰিব পাৰিম নোৱাৰিলোঁ মোৰ বন্ধ হৈ গ'ল চ' মোৰ বন্ধ হৈ যোৱাৰ কাৰণে তোমাৰ যিটো অধিকাৰ মই তোমাক সেইটো দিব পাৰিম নে নোৱাৰোঁ কাৰণ তোমাৰ এইটো অধিকাৰ নাই যে তুমি বেলেগৰ মৌলিক অধিকাৰ ব্যাঘাত জন্মাই তোমাৰ মৌলিক অধিকাৰটো তুমি ল'বা তো সেইটো কথা নহ'ব ঠিক আছে তো মৌলিক অধিকাৰ তোমাৰ কি হ'ব ৱেইট ফৰ প্ৰগ্ৰেম এতিয়া হ'ব ঠিক আছে তো কি হ'ব তোমাৰ মৌলিক অধিকাৰ ক'ৰবাত নহয় ক'ৰবাত তুমি তাক কি কৰিব পাৰে ষ্টপ কৰিব পাৰি ঠিক আছে তো ষ্টপ কৰিব পাৰি তো সেইটো কেনেকৈ কি হয় সেইখিনি বিষয়ে আমি এই যিটো ফিচাৰ্ছ আছে এই ফিচাৰ্ছতে আমি চাব গৈ আছোঁ ঠিক আছে তো যিটো ফিচাৰ্ছ পঢ়ি আছোঁ আমি তাতে চাব গৈ আছোঁ ওকে এক ছেকেণ্ড ৱেইট কৰি দিছোঁ ইফ ইউ ক্লোজ দ্য প্ৰগ্ৰেম ইউ মাইট লছ ইনফৰমেশ্যন তো কেনেকৈ মই ক্লোজ কৰিম ৱেইট ফৰ দ্য প্ৰগ্ৰাম টু ৰেছপণ্ড আৰু ইমান দেৰি কিয় লাগিছে আৰু ইমান দেৰি লাগিব নালাগে নহয় জাষ্টিচিয়েবল হৈ গ'ল এভেইলেবল ফৰ চিটিজেন এজ ৱেল এজ ফৰেনাৰ কাৰণক কি দিয়া যায় ফাণ্ডামেণ্টেল ৰাইট দিয়া যায় কি হৈছে এক ছেকেণ্ড ৰৈ দিছোঁ আৰু অকণমান ৰৈ দিছোঁ আহিব লাগিছিলে ইমান দেৰি ৱেইট ফৰ দ্য প্ৰগ্ৰাম টু ৰেছপন্স ইমান দেৰি নালাগে আগতে হয় কেতিয়াবা এইবোৰ চিষ্টেম ঠিক আছে হেল্ল' চাউণ্ড ঠিকে আছে অ'কে তো কি হৈ গ'ল তোমাৰ এইবিলাক কি হয় এভেইলেবল ফৰ কি হয় তোমাৰ চিটিজেন এজ ৱেল এজ ফৰেনাৰ
জাষ্টিচিয়েবল হয় বিচাৰযোগ্য হয় আৰু এইবিলাক তোমাৰ কি হ'ব আৰু এইবিলাক স্যাৰ কি হ'ব এইবিলাকে বোলে স্যাৰ আৰ্বিট্ৰেৰিনেছ চৰকাৰৰ যিটো আৰ্বিট্ৰেৰিনেছ আছে যি মন যায় ষ্টেটে সেইটোৱে কৰিব পাৰে ন তো ষ্টেটক প্ৰিভেণ্ট কৰে যে যি মন যায় আপুনি সেইটো কৰিব নোৱাৰিব আৰ্বিট্ৰেৰি একশ্যনৰ পৰা কি কৰে প্ৰিভেণ্ট কৰে আৰ্বিট্ৰেৰি একশ্যনৰ পৰা কি কৰে প্ৰিভেণ্ট কৰে ঠিক আছে আচ্ছা তো এতিয়া মই কৈ গ'ল মোক আৰ্বিট্ৰেৰি লিখোঁ এইটো লিমিটলেছ তুমি লিখিব নোৱাৰা তুমি লিখিবা কি নো এবছলিউট বা নট এবছলিউট নট এবছলিউট লিখিবা নট এবছলিউট মানে কি একেবাৰে ই তোমাৰ কি হয় একেবাৰে সুপ্ৰিম নহয় তাৰমানে ইয়াক কি কৰিব পাৰি ইয়াক তোমাৰ ষ্টপ কৰিব পাৰি ষ্টেট কেন ইম্প'জ তুমি লিখিবা যে ষ্টেট কেন ইম্প'জ ৰিজনেবল ৰেষ্ট্ৰিকশ্যন তো ৰিজনেবল ৰেষ্ট্ৰিকশ্যন ষ্টেটে লগাব পাৰে এইবিলাক তোমাৰ একেবাৰে তোমাৰ সুপ্ৰিম নহয় তাৰমানে একেবাৰে তোমাৰ বহুত শেষলৈকে তুমি ইউজ কৰিব নোৱাৰা মই ক'লো এক্সাম্পল দিলোঁ এই তোমাৰ কি হয় ডেম'ক্ৰেটিক যিটো ছিষ্টেম ডেম'ক্ৰেচিক মানে কয় তোমাৰ প্ৰটেক্ট কৰে ঠিক আছে ই তোমাৰ কয় ডেম'ক্ৰেচি কি কৰে প্ৰটেক্ট কৰে ঠিক আছে ডেম'ক্ৰেচি প্ৰটেক্ট কৰিবৰ কাৰণে কি লাগিব স্যাৰ ডেম'ক্ৰেচি প্ৰটেকশ্যন কিয় কোৱা হৈছে তাৰমানে ডেম'ক্ৰেচি এক্সাম্পলে আছিলে তোমাৰ পিপুলছৰ অধিকাৰ হয়নে কি হয় তোমাৰ জনগণৰ অধিকাৰ তো জনগণৰ অধিকাৰ কি হৈছে আজি গম পোৱা নাই তো জনগণৰ অধিকাৰ তাৰমানে তোমাৰ পিপুলৰ যিখিনি ৰাইট সেই ৰাইটখিনি প্ৰটেক্ট কৰিব লাগে তাৰমানে কিছুমান এখন ৰিপাব্লিক ডেম'ক্ৰেচিক তোমাৰ এখন ডেম'ক্ৰেটিক দেশৰ এক্সাম্পল হ'ল যে ব্যক্তিৰ কিছুমান ফাণ্ডামেণ্টেল ৰাইট থাকিব লাগে অধিকাৰ থাকিব লাগে মেগনা কাৰ্টা বুলি কোৱা হয় ঠিক আছে আৰু সেইখিনি তোমাৰ প্ৰিভেণ্ট কৰা কাম কাৰ তোমাৰ এইখিনি তোমাৰ কাৰ প্ৰিভেণ্ট কৰা কাম চৰকাৰৰ তো ফাণ্ডামেণ্টেল ৰাইটটো কোৱা হৈছে যে অলৰেডি কৈছে যে এই ৰাইটখিনি কোনেও তোমাৰ কি কৰিব নোৱাৰিব কাটিব নোৱাৰিব চ' কাটিব যেতিয়া নোৱাৰিব তাৰমানে এই তোমাৰ কিবা ডেম'ক্ৰেচি যিটো ছিষ্টেম তাত থকা যিকেইটা ফিচাৰ্ছ হয় তাক প্ৰিভেণ্ট কৰে তো আল্টিমেটলি ফাণ্ডামেণ্টেল ৰাইটে ডেম'ক্ৰেচি কি কৰে প্ৰটেকশ্যন দিয়ে বুলি ক'ব পাৰোঁ তো ইয়াক তুমি আৰু এটা পইণ্টত লিখিব পাৰা যে তোমাৰ এইবিলাক কিনো পাৰ্মানেণ্ট নহয় দে আৰ নট পাৰ্মানেণ্ট তুমি লিখিব পাৰা ফাণ্ডামেণ্টেল ৰাইট আৰ নট পাৰ্মানেণ্ট পাৰ্মানেণ্ট মানে কি নট পাৰ্মানেণ্ট মানে স্যাৰ পাৰ্মানেণ্ট মানে হৈ গ'ল ডিউৰিং ইমাৰ্জেঞ্চি আপাতকালীন স্থিতিত ঠিক আছে ইমাৰ্জেঞ্চি তো ইমাৰ্জেঞ্চি সময়ত ইট কেন বি ছাছপেণ্ডেড এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল যে ইট কেন বি ছাছপেণ্ডেড ইমাৰ্জেঞ্চি সময়ত তুমি কি কৰিব পাৰিবা ইয়াক ছাছপেণ্ড কৰিব পাৰিবা এক্সেপ্ট আৰ্টিকল নাম্বাৰ 20 and 21 20 আৰু 21ক তুমি ডিউৰিং ইমাৰ্জেঞ্চি তুমি কৰিব নোৱাৰিবা ছাছপেণ্ড কৰিব নোৱাৰিবা তো পাৰ্মানেণ্ট নহয় তাৰমানে তো ইটছ এমেণ্ডেবল তাৰমানে যদি পাৰ্মানেণ্ট নহয় ইটছ এমেণ্ডেবল তুমি লিখিব লাগিব যে ইটছ এমেণ্ডেবল ইয়াক তুমি কৰিব পাৰি সংবিধানৰ জৰিয়তে ইয়াক কি কৰিব পাৰি ইয়াক স্যাৰ সংবিধানৰ জৰিয়তে ইয়াক তুমি এমেণ্ড কৰিব পাৰি আচ্ছা তো এইখিনি ফিচাৰ্ছ ওলাই গৈ আছে আমাৰ ফালৰ পৰা হয়নে তো যদি আকৌ এটা চোৱা তুমি কি ওলাব যে ফাণ্ডামেণ্টেল ৰাইটবিলাক কি হয় এমেণ্ডেবল বুলি গম পালোঁ এই তোমাৰ এটা পাৰ্ট হয় নাই পাৰ্ট অফ কনষ্টিটিউশ্যন তুমি এইটো লিখিব লাগিব পাৰ্ট অফ কনষ্টিটিউশ্যন তোমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইট এমেণ্ডেবল হয় স্যাৰ এই পাৰ্ট অফ কনষ্টিটিউশ্যন হয় স্যাৰ ই স্যাৰ ইমাৰ্জেঞ্চি সময়ত ইয়াক ছাছপেণ্ডেড কৰিব পাৰি ক্লিয়াৰ আছে এইখিনিলৈকে একো প্ৰব্লেম পোৱা নাই এবছলিউট নহয় ওকে ঠিক আছে ওকে তো ই তোমাৰ ক'ৰবাত তোমাৰ এনেকুৱা লগা জানে ক'ৰবাত স্যাৰ মনাৰ্কিক ষ্টপ কৰিছে মানে মনাৰ্কিক প্ৰিভেণ্ট কৰিছে তো মনাৰ্কি মানে হৈ গ'ল তোমাৰ এজন ৰজাই বা ৰাজতন্ত্ৰ যি অৰ্ডাৰ দিব সেইটোৱে তো সেইটো শাসনক কি প্ৰিভেণ্ট কৰিছে তো প্ৰিভেণ্ট কৰিবলৈ কি দিছে ই স্যাৰ ৰুল অফ ল এপ্লাই কৰিছে ৰুল অফ ল মানে স্যাৰ তাৰমানে ৰুল অফ কিং নহ'ব ৰুল অফ এজন মানুহ নহ'ব কিন্তু ৰুল অফ ল মানে শাসন হ'ব আইনৰ দ্বাৰা ঠিক আছে তো শাসন হ'ব আইনৰ দ্বাৰা এই ৰুল অফ লক তোমাৰ কি কৰিছে ই প্ৰমোট কৰিছে কোনে স্যাৰ ফাণ্ডামেণ্টেল ৰাইটে প্ৰমোট কৰিছে তো ফাণ্ডামেণ্টেল ৰাইটৰ সোমোৱাগৈ নাই আমি তাৰ ইন্ট্ৰডাকশ্যন চাইছোঁ যে কি হয় ফাণ্ডামেণ্টেল ৰাইট জাষ্টিচিয়েবল হয় এই তোমাৰ আদালতৰ দ্বাৰাই বিচাৰযোগ্য হয় ঠিক আছে ইয়াক আমি বিচাৰ কাৰণে আমি যাব পাৰোঁ ই তোমাৰ এমেণ্ডেবল হৈ ইয়াক এমেণ্ডমেণ্টো কৰিব পৰা যায় ই তোমাৰ ইমাৰ্জেঞ্চি সময়ত ইয়াক বোলে ছাছপেণ্ডো কৰিব পাৰি কিন্তু আৰ্টিকল 20 আৰু 21 নোৱাৰি কিয় নোৱাৰি পঢ়িম ই চৰকাৰ আৰ্বিট্ৰেৰী একশ্যনবিলাকক ই তোমাৰ ষ্টেটক
ষ্টেটক তোমাৰ কি কৰে আৰ্বিট্ৰেৰী একশ্যনবিলাক লোৱাৰ পৰা প্ৰিভেণ্ট কৰে মানে ষ্টপ কৰে আৰু এইটো পাৰ্মানেণ্ট নহয় বোলে হয়নে চাৰি পাৰ্মানেণ্ট নহয় গম পালোঁ অ'কে 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 ই এবছলিউট নহয় তুমি একেবাৰে শেষ পৰ্যায়লৈকে ইউজ কৰিব নোৱাৰা যেনে তোমাৰ অধিকাৰ আছে কি তোমাৰ অধিকাৰ আছে বিজনেছ কৰা তুমি বুলি গ্ৰেনেডৰ বিজনেছ তুমি এইবুলি কি গ্ৰেনেডৰ দোকান দিব পাৰিবা নি AK-47ৰ দোকান দিব পাৰিবা নি নোৱাৰা হয়নে তাত তোমাৰ কি আছে তুমি বোলে যিবিলাক কাম মানুহৰ ভালৰ কাৰণে হয় এইখিনি পাৰিবা নহ'লে নোৱাৰিবা তো ফাণ্ডামেণ্টেল ৰাইটছ জাষ্টিচিয়েবল হয় ঠিক আছে তো জাষ্টিচিয়েবল ক্লেইম হয় তুমি ইয়াক তুমি ক্লেইম কৰিব পাৰা তোমাৰ সমাজৰ লগতে গভৰ্ণমেণ্ট এক স্বীকৃতি দিব লাগিব সেইখিনি তোমাৰ হ'ব ফাণ্ডামেণ্টেল ৰাইট ওকে ছাৰ তো ফাণ্ডামেণ্টেল ৰাইট আৰু কি হয় ফাণ্ডামেণ্টেল ৰাইটৰ ফিচাৰ্ছ বুলি যদি আপুনি ক'লে তো ইয়াক আৰু কেনেকৈ ওলাব পাৰিম এই পইণ্টটো এৰি পেলাই মই আকৌ দেখাইছোঁ তোমাক ফাণ্ডামেণ্টেল ৰাইট তোমাক কি হ'ব লাগিব তুমি ছ'চিয়েলি জাষ্টিছ মানে তোমাৰ জাষ্টিচিয়েবল মানে কিছুমান ক্লেইম হয় ঠিক আছে ওকে তো ফাণ্ডামেণ্টেল ৰাইট ছ'চিয়েল মানে ইণ্ডিভিজুৱেল ৱেলফেয়াৰ তোমাৰ সমাজ কল্যাণৰ বাবে যিবিলাক কাম হ'ব সেইবিলাককে তুমি ফাণ্ডামেণ্টেল হিচাপে তুমি ক্লেইম কৰিব পাৰিবা যেনে শিক্ষাৰ অধিকাৰ তুমি বিচৰা যে ছাৰ মোক শিক্ষাৰ অধিকাৰ লাগে ৰাইট টু এডুকেশ্যন তোমাক দিয়া হৈছে শিক্ষাৰ অধিকাৰ তোমাক দিয়া হৈছে তো এইটো কাৰণে তোমাৰ কিবা বেয়া হৈছে নাই হৈছে লাভ হৈছে তো লাভ হোৱা কামবিলাক যিবিলাক হ'ব সমাজ কল্যাণৰ যিবিলাক কাম হ'ব সেইবিলাককে তোমাক কি ফাণ্ডামেণ্টেল হিচাপে দিব তুমি ড্ৰাগছ খোৱা তোমাক লাগে বোলে ছাৰ মোক ৰাইট টু ড্ৰাগ লাগে মই ড্ৰাগছ খাব বিচাৰোঁ কি লাগে বোলে মোক ৰাইট টু ড্ৰাগছ লাগে তো ৰাইট টু ড্ৰাগছ কাৰণে তুমি যদি কোৱা মোক বোলে ৰাইট টু ড্ৰাগ লাগে তো তেতিয়া তোমাক দিবলৈ নিদিব এইটো ৰাইট এইটো তোমাৰ ছ'চিয়েলি একচেপ্টেড নহয় আৰু যদি ছ'চিয়েলি একচেপ্টেড হয় ই তোমাক কনষ্টিটিউশ্যনেলি তুমি ইয়াক কি কৰিবা তুমি ইয়াক নাপাবা তো সমাজ কল্যাণৰ বাবে ৱেলফেয়াৰ কাৰণে যিবিলাক কাম হ'ব সেইবিলাক তোমাক কি হ'ব ফাণ্ডামেণ্টেল ৰাইট হিচাপে তোমাক দিব পাৰে ওকে এতিয়া হৈছে কনষ্টিটিউশ্যনেল ৰাইট আৰু ফাণ্ডামেণ্টেল ৰাইট কি হয় ঠিক আছে ওকে কনষ্টিটিউশ্যনেল ৰাইটছ হৈ গ'ল তোমাৰ কনষ্টিটিউশ্যনত যিবিলাক ৰাইট পোৱা তাৰমানে ছাৰ ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যনত নাই নেকি আছে বাবা ৰ'বা কনষ্টিটিউশ্যনেল ৰাইট সাংবিধানিক অধিকাৰ তো সংবিধানত আছে সাংবিধানিক অধিকাৰ সকলো কিন্তু সংবিধানত থকা যিবোৰ অধিকাৰ সেইবোৰ সাংবিধানিক অধিকাৰ কিন্তু যিবোৰ কনষ্টিটিউশ্যনত আছে হয় খালি ফাণ্ডামেণ্টেল ৰাইটছ কি ডিফাৰেঞ্চ ছাৰ ইয়াত অকল আৰ্টিকল 12ৰ পৰা 35লৈকে যিবোৰ আছে সেইবোৰহে ফাণ্ডামেণ্টেল ৰাইট বাকীবোৰক ফাণ্ডামেণ্টেল ৰাইট বুলি নকওঁ বাকীবোৰ হৈ যাব তোমাৰ সাংবিধানিক অধিকাৰ যদি এখন তুমি দগা পাল্লা লোৱা তুমি যদি পাল্লা লোৱা তাত তুমি যদি দুফালে দিয়া তোমাক ফাণ্ডামেণ্টেল ৰাইট এটা বস্তু অকলে হ'ব যিটো বস্তু তোমাৰ কি আৰ্টিকল নাম্বাৰ 12ৰ পৰা 35লৈকে থাকিব তাকহে আমি ফাণ্ডামেণ্টেল ৰাইট বুলি ক'ম 12ৰ পৰা 35লৈকে থাকিলেহে সি তোমাৰ কি হ'ব ফাণ্ডামেণ্টেল ৰাইট হ'ব বাকীবোৰ ফাণ্ডামেণ্টেল ৰাইট নহ'ব বাকীবোৰ কি নহ'ব ছাৰ ফাণ্ডামেণ্টেল ৰাইট নহ'ব তাৰমানে আমি যে আগত যে কিছুমান অংক কৰোঁ যে সকলোবোৰ মানুহ গৰু সেই নহয় সকলোবোৰ গৰু সকলোবোৰ ছাগলী আম তেনেকৈ আমি যে কিছুমান অংক কৰোঁ ঠিক আছে তো আমি এনেকৈ যে ডায়েগ্ৰামবিলাক বনাওঁ তো ইয়াত যদি তুমি চোৱা তুমি এইটো লোৱা কনষ্টিটিউশ্যনেল ৰাইট এইটো কি লোৱা তুমি কনষ্টিটিউশ্যনেল ৰাইট এইটো তোমাৰ কি হ'ব কনষ্টিটিউশ্যনেল ৰাইট সাংবিধানিক অধিকাৰ আৰু সাংবিধানিক অধিকাৰৰ ভিতৰতে তোমাৰ আছে ফাণ্ডামেণ্টেল ৰাইট তাৰমানে সকলোবিলাক ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যনেল ৰাইট নহয় কিন্তু সকলোবিলাক কনষ্টিটিউশ্যনেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট হয়নে সেইটোও নহয় ছাৰ কোৱা ভুল হৈছে আপোনাৰ যে ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যনেল অধিকাৰ হয় কিন্তু কনষ্টিটিউশ্যনেল অধিকাৰ চব ফাণ্ডামেণ্টেল ৰাইট নহয় গম পালোঁ য়েছ আকৌ কৈ দিয়ক যে সকলোবিলাক ফাণ্ডামেণ্টেল ৰাইট কনষ্টিটিউশ্যনেল ৰাইট হয় সকলোবিলাক কনষ্টিটিউশ্যনেল ৰাইট ফাণ্ডামেণ্টেল ৰাইট নহয় এইখিনি বিশেষ অধিকাৰ কিছুমান ব্যক্তিক দিয়া যায় যে তুমি সম্পৰ্কত এইদৰে দেখাবা আচ্ছা ছাৰ বুজিলোঁ ফাণ্ডামেণ্টেল ৰাইট নামটো কি আহিলে হোৱাই ইট ইজ কল্ড ফাণ্ডামেণ্টেল কাৰণ ই তোমাৰ অল এৰাউণ্ড ডেভেলপমেণ্টৰ কথা ক'ব অল এৰাউণ্ড ডেভেলপমেণ্ট এখন ছ'চাইটিৰ সকলো দিশৰ পৰা ডেভেলপমেণ্টৰ কথা ক'ব যিবিলাক অধিকাৰে অল এৰাউণ্ড ডেভেলপমেণ্টৰ কথা ক'ব সেইকাৰণে ফাণ্ডামেণ্টেল এটা স্পেচিফিকেলি স্পেচিয়েল নাম এটা দিয়া গৈছে ফাণ্ডামেণ্টেল ৰাইট ঠিক আছে তো সকলো ফালৰ পৰা হ'ব লাগিব তোমাৰ
ৰাইট টু ফ্ৰীডম দিয়া গ'ল তো সকলো মানুহক দিয়া গ'ল ন এইটো ঠিক আছে তো গোটেইখিনি বস্তু ইয়াত তোমাক দিয়া যায় সেইকাৰণে ইয়াক তোমাৰ ফাণ্ডামেণ্টেল ৰাইট বুলি কোৱা হয় এতিয়া আমি লাহেকৈ সোমাম 20-25 মিনিট হৈ যোৱাৰ পাছত এতিয়া আমি সোমামগৈ ফাণ্ডামেণ্টেল ৰাইটছ টপিকটোত তো 12 পৰা 25 কেতিয়া পাহৰিব নালাগে 12 পৰা 25 লৈকে ফাণ্ডামেণ্টেল ৰাইট আছে ওকে ডান ক্লিয়াৰ কনষ্টিটিউচনেল ৰাইট গম পালোঁ ঠিক আছে যিবোৰ সংবিধানত আছে এইবোৰ সংবিধানতে আছে কিন্তু ইয়াক ফাণ্ডামেণ্টেল ৰাইট বেছিকেলি কিয় কোৱা হয় কাৰণ এইটো মানে 12 পৰা 25 ভিতৰত যিখিনি আছে সেইখিনিহে ফাণ্ডামেণ্টেল ৰাইট এইটো হ'ল তোমাৰ কনষ্টিটিউচনেল আৰু ফাণ্ডামেণ্টেল ৰাইটৰ ডিফাৰেঞ্চ আমি চালোঁ ঠিক আছে তো ফাণ্ডামেণ্টেল ৰাইট তুমি কেইবাটাও পাবা কেইবা ধৰণৰ পাবা ঠিক আছে ইয়াত তুমি কিছুমান এই ধৰণে আছে যিবিলাকক কোৱা হ'ব ৰাইট টু ফ্ৰীডম স্বাধীনতাৰ অধিকাৰ ৰাইট টু ইকুৱালিটি সমানতাৰ অধিকাৰ right to constitutional remedy ইয়াত এটা আৰ্টিকল আছে আৰ্টিকল নাম্বাৰ 32 সোল অফ দা ইণ্ডিয়ান কনষ্টিটিউচন কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইট সাংস্কৃতিক অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আচ্ছা ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্ম অধিকাৰ এইবিলাকো লাগে নে স্যাৰ লাগিব ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ তোমাক যাতে কোনেও শোষণ কৰিব নোৱাৰে তোমাক যাতে কোনেও বিনা পইচাত শ্ৰম কৰাব নোৱাৰে তোমাক যদি কোনো চাকৰ কৰাব নোৱাৰে তো সেইখন তুমি জানিব লাগিব সেই অধিকাৰ আৰু গোটেইখিনি একেলগে স্যাৰ মেগনা কাৰ্টা গোটেইখিনি একেলগে মেগনা কাৰ্টা তো মেগনা কাৰ্টা ইজ নাথিং বাট 1215 চনত ইংলেণ্ডত তোমাৰ মনাৰ্কি এগেইনষ্টত যিখিনি মানুহৰ অধিকাৰৰ কাৰণে যিখিনি ল বনোৱা হৈছিলে আৰু সেইখিনিকে মেগনা কাৰ্টা বুলি কোৱা হয় আৰু সেইখিনিকে আমি ফাণ্ডামেণ্টেল ৰাইট এজ ৱেল এজ মেগনা কাৰ্টা বুলি কওঁ ৰাইট টু ইকুৱেলিটি সমানতা অধিকাৰ 14 নম্বৰ অধিকাৰ লাগিব আমাক 15 লাগিব 16 লাগিব 17 লাগিব 18 লৈকে আমাক ৰাইট টু ইকুৱেলিটি আমাক বহুত বেছি দৰকাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন ধৰ্ম মানে ধৰ্ম অধিকাৰ তো ধৰ্ম অধিকাৰ কি আছে তোমাক কোনেও ধৰ্ম চেঞ্জ কৰিবলৈ জোৰ দিব নোৱাৰিব তুমি যদি ধৰ্ম পৰিৱৰ্তন কৰিব খোজা তোমাক কোনেও বাধা দিব নোৱাৰিব ঠিক আছে তো এই ধৰণৰ আমাক অধিকাৰবিলাক লাগিব নহলে বহুত দিগদাৰ হ'ব কালচাৰেল এডুকেশ্যনেল ৰাইট মাইনৰিটি কথা আছে ইয়াত আমাৰ বহুতখিনি তো এইখিনি প্ৰতিটো বস্তু আমি টপিক সেপাৰেট এটা আৰ্টিকলতে কমে 10-15 মিনিটকে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো ইয়াত আমি কিমান পাম 12 পৰা 25 লৈকে আমি গোটেইখিনি আলোচনা কৰিবলৈ বহুতখিনি সময় লাগিব সময় লাগিব কাৰণ আমি কিবা এটা কৰিবলৈ সময়টো দিব লাগিব সময় আমাৰ একমাত্ৰ বস্তু যাৰ ওচৰত টকা নাই সি দিব পৰা আটাইতকৈ এটাই বস্তু আছে সময় কাৰণ টকা আৰু সময় একেই বৰাবৰ ভ্যালু আছে টকা আৰু সময় মই কম যে টকাতকৈ বেছি ইম্পৰ্টেন্ট তুমি সময় দিব লাগে টাইম ইজ মোৰ ইম্পৰ্টেন্ট দেন টকা ঠিক আছে তো দুইটাই তোমাৰ কি হয় সমান বস্তু হয় তো এটা আমি কোনটো পৰা আৰম্ভ কৰোঁ আমি একদম ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰোঁ ৰাইট টু মানে ইকুৱেলিটি পৰিব সো আমি ৰাইট টু ইকুৱেলিটি পৰা আৰম্ভ কৰোঁ তাৰমানে আৰ্টিকল নাম্বাৰ 12 তো আমাৰ এতিয়া পাৰ্ট আৰম্ভ হৈ গ'ল 12 পৰা 25 লৈ গম পাওঁ আমি তো 12 নম্বৰ আৰম্ভ হৈ গ'ল তো 12 নম্বৰত কি আছে চোৱা Article 12 defines the term. Article 12 কয় যে স্যার কি কয় Article 12 Article 12 কয় যে state শব্দটো কি কয় ডিফাইন কৰে state শব্দটোৰ বিষয়ে কয় তাৰ মানে কি ক'বলৈ আছে তাত মানে state আমি জানো state মানে গ'ল এখন তোমাৰ অসম বিহাৰ ইউপি না বাবা না state মানে ইয়াত হেতু কথা কোৱা নাই state মানে তোমাৰ এখন গভৰ্ণমেণ্টৰ কথা কৈছে এখন লোকেল গভৰ্ণমেণ্ট হ'ব পাৰে এখন তোমাৰ ষ্টেট গভৰ্ণমেণ্ট হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে চোৱা Article 12 defines the term state for the purpose of part 3 fundamental right and part 4 to yaar bikhoy ase DPSP to ase of the Indian Constitution it specifies that state include to state yat ki bujabo the government and parliament of India that is the union executive and legislature hokoluke koise je tumar nyay praborton koribo pare the government and legislature of each state প্ৰতিখন বিধান সভাক লগতে এখন ৰাজ্য চৰকাৰ কথা কোৱা হৈছে কি কব আৰু লগতে ইবিলাক তোমাৰ লোকেল অথৰিটি আছে ইণ্ডিয়াৰ ভিতৰত সেইবিলাক কোৱা হৈছে স্যাৰ লোকেল অথৰিটি মানে পঞ্চায়তৰ কথা কৈছে নেকি yes ইয়াত তোমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ কথা কৈছে সেন্ট্ৰেল গভৰ্ণমেণ্ট প্লাস ষ্টেট গভৰ্ণমেণ্ট আৰু লগতে তোমাৰ যিবিলাক লোকেল গভৰ্ণমেণ্ট গাঁও পঞ্চায়ত আছে তোমাৰ মিউনিচিপালিটি আছে সকলোকে তোমাক ষ্টেট বুলি কৈছে আৰু ষ্টেটক ডাইৰেক্টলি কৈ দিছে যে প্ৰিসাইজলি ওয়ান এটা দি দিছে যে আপোনালোকে যি সমূহ আইন প্ৰণয়ন কৰে যি সমূহ ল প্ৰণয়ন কৰে সেই ল সমূহ আপোনালোকে কি কৰিব নাগৰিকৰ ব্যক্তি ফান্ডামেন্টাল রাইট ভায়োলেশন নকৰাকৈ বনাব তাৰ মানে আমাক 12 নম্বৰ আৰ্টিকল হেতু কথা কোৱা নাই 12 নম্বৰ আৰ্টিকলত মাত্ৰ ষ্টেটৰ ডেফিনেশনটো দিছে যে ষ্টেট মানে কি বুজিবা তুমি এই চেপ্টাৰটো ষ্টেট মানে বুজিবা যে তাত তোমাৰ কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে যি ল মেকিং বডি হ'ব পাৰে লেজিসলেচাৰ হ'ব পাৰে তাত তোমাৰ ষ্টেট গভৰ্ণমেণ্ট হ'ব পাৰে তোমাৰ বিধান সভা হ'ব পাৰে বিধান পৰিষদ হ'ব পাৰে লগতে তোমাৰ দিবলৈ লোকেল বডি যি তোমাৰ ল বনায় ল মেকিং কৰে আইন প্ৰণয়ন কৰে তেওঁলোকক কোৱা হৈছে যে আপোনালোকক কি হ'ব ষ্টেট বুলি কোৱা হ'ব
ঠিক আছে এই সকলোবিলাক তোমাৰ কি বুলি কোৱা হ'ব ষ্টেট বুলি কোৱা হ'ব মিউনিচিপালিটি হৈ গ'ল তোমাৰ পঞ্চায়ত হৈ গ'ল ডিষ্ট্ৰিক্ট বৰ্ড যিসমূহ থাকিব সকলোবিলাকে তোমাৰ কি বুলি কোৱা হ'ব ষ্টেট বুলি কোৱা হ'ব তো আমাক প্ৰথমে 12 নম্বৰত ক'ব যে ষ্টেট কি বস্তু আমাক জানিব দিলে 12 নম্বৰত গম পালো সো 13 নম্বৰত ক'ব এতিয়া আমাক ইম্পৰ্টেণ্ট আমাৰ আৰম্ভ হ'ব 13 সো এতিয়ালৈকে ফাণ্ডামেণ্টেল ষ্টাৰ্ট হোৱা নাই দেই 13ত ক'ব কি বুলি আৰ্টিকল 13 কয় যে কি বুলি কয় ডিক্লেয়াৰ কৰে যে এনি ল যিকোনো আইন whether existing before or enacted after the constitution commencement that contradicts fundamental right is void to the extent of inconsistency ভাৰতীয় সংবিধানৰ 13 নং অনুচ্ছেদত ঘোষণা কৰা হৈছে যে বা কোৱা হয় যে সংবিধান আৰম্ভ হোৱাৰ আগৰ বা সংবিধান প্ৰণয়ন হোৱাৰ পিছৰ যিকোনো আইনে ভাৰতৰ মৌলিক অধিকাৰ ভাৰতৰ ব্যক্তিৰ মৌলিক অধিকাৰ খৰ্ব কৰিব নোৱাৰিব that any law মানে ইয়াত তোমাৰ হৈ গ'ল laws হৈ গ'ল ঠিক আছে বাইলজ হৈ গ'ল সব বাইলজ আজি প্ৰথম শুনিছো পাই বাইলজ মানে হৈ গ'ল ৰিজনাল ল যিবোৰ মাত্ৰ এটা এৰিয়া কাৰণে মানে প্ৰযোজ্য হ'ব এৰিয়া ঠিক আছে এটা এৰিয়াৰ কাৰণে প্ৰযোজ্য হ'ব হেবিলাক ল যেনেকৈ ধৰি লোৱা মই আমাৰ গাঁৱত নিয়ম আছে বোলে 9টা বজাৰ পিছত কোনো বাহিৰা মানুহ বোলে গাঁৱত সোমাব নোৱাৰিব তো বিলাক এই ধৰণৰ তোমাৰ কি হ'ব বাইলজ হৈ যাব বোলে এখন ষ্টেটত আজিৰ পৰা বোলে আমুকটো ল দি দিয়া হৈছে তাত কোনো আমুক কাম কৰিব নোৱাৰিব বিলাক এটা ৰিজন এটা এৰিয়াত যেতিয়া মানে প্ৰৱৰ্তন হ'ব এনফৰ্সেবল হ'ব তেতিয়া সেইবিলাক লক বাইলজ ক'ব লজ হৈ গ'ল বাইলজ হৈ মানে হৈ গ'ল তাৰপৰা তোমাৰ অধ্যাদেশ অৰ্ডিনেন্স হৈ গ'ল তোমাৰ যিকোনো আইনৰ ফৰ্মেটত তোমাৰ নটিচ হৈ গ'ল ঠিক আছে তোমাৰ যিকোনো হ'ব পাৰে ঠিক আছে তো এই একো বস্তুৱে ডিক্লেয়াৰ এনি ল যিকোনো ল যদি সংবিধান নিৰ্মাণ হোৱাৰ আগৰ পৰা আছে বা সংবিধান নিৰ্মাণ হোৱাৰ পাছত হৈছে আৰু যি দেশৰ নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে সেই ল অসামঞ্জস্য মানে তাক তোমাৰ কি হ'ব ইনকনসিস্টেন্সি কৰা হ'ব মানে সেইবিলাক ল কেনসেল কৰি দিয়া হ'ব ডিফাইন ল টু ইনক্লুড অৰ্ডিনেন্স হ'ব পাৰে অৰ্ডাৰ হ'ব পাৰে আদেশ হ'ব পাৰে বাইলজ হ'ব পাৰে ৰুলছ হ'ব পাৰে যিকোনো তোমাৰ ৰেগুলেশ্যন হ'ব পাৰে নটিফিকেশ্যন হ'ব পাৰে কিবা পৰম্পৰা হ'ব পাৰে অৰ ইউজেছ হেভিং টু ফ'ৰ্চ অফ দ্য ল যিকোনো ল এই ল শব্দটোত এইখিনি গোটেইখিনি সোমাই আছে এই সকলোবিলাক কেনসেল কৰি দিয়া হ'ব ভাৰতৰ নাগৰিকৰ কি হ'ব মৌলিক অধিকাৰ আমি প্ৰটেকশ্যন দিয়াটো বহুত বেছি দৰকাৰ এনেকুৱা একো ল কোনো ষ্টেটে বনাব নোৱাৰিব ঠিক আছে কোনো ষ্টেটে বনাব নোৱাৰিব তো ষ্টেট মানে গম পালা এতিয়া তুমি এই ষ্টেটৰ সংজ্ঞা কিয় দিছিলে কাৰণ ইয়াত তোমাৰ আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট ইয়াত আছে তোমাৰ ষ্টেট গভৰ্ণমেণ্ট ইয়াত হৈ গ'ল ষ্টেট গভৰ্ণমেণ্ট ইয়াত হৈ গ'ল তোমাৰ লোকেল গভৰ্ণমেণ্ট মিউনিচিপালিটি এটসেট্ৰা এই সকলোৱে কৈছে যে যদি কোনোবা ল ভাৰতৰ সংবিধান বনা কনষ্টিটিউচনেল বনি যোৱা কনষ্টিটিউচন বনা আগৰ পৰা যদি আছে তাক কেনসেল কৰিব লাগিব আৰু পাছতো কোনো ধৰণৰ ল তুমি বনাব নোৱাৰিবা আৰু এই কাৰণে তোমালোক ল মেকিং যিখিনি বডি আছে তোমালোক আগতীয়া কথাটো জনাই দিয়া হৈছে একো ল একো অধ্যাদেশ একো বাইলজ একো নটিফিকেশ্যন ৰুলছ ৰেগুলেশ্যন তোমালোকে একো জাৰি কৰিব নোৱাৰিবা যে ভাৰতৰ নাগৰিকৰ মৌলিক অধিকাৰ বিৰুদ্ধে যাব আচ্ছা ডান ওকে আৰ্টিকল 14 এতিয়াৰ পৰা আমাৰ আৰম্ভ হৈ গৈছে কি এতিয়াৰ পৰা আমাৰ আৰম্ভ হৈ গৈছে মৌলিক অধিকাৰ আমি গম পাইছিলো কেইবাটাও আছে তাৰ 14 পৰা 18 লৈকে যিটো আছে তাক কোৱা হ'ব ৰাইট টু ইকুৱেলিটি ঠিক আছে তো ৰাইট টু ইকুৱেলিটি প্ৰথমটো হৈ গ'ল তোমাৰ 14 নম্বৰ ঠিক আছে সমানতা অধিকাৰ ঠিক আছে তো কি হ'ব তোমাৰ সমানতা অধিকাৰ সকলো মানুহ যে সমান তাক বুজাব The right to equality enshrines in Article 14 to 18 of the Indian Constitution under Part 3 যাক fundamental right বুলি কওঁ is a foundational principle aimed to ensuring fairness non-discrimination and equal treatment for all individual সকলো মানুহ সমান যে বুজাবৰ কাৰণে ইয়াক ইউজ কৰা হয় কি হ'ব তোমাৰ আইনৰ চকুৰ সকলো সমান ইকুৱেলিটি বিফৰ ল তো এই আৰ্টিকলটোৱে তোমাৰ আৰ্টিকল 14 এ তোমাৰ দুটা কনসেপ্ট কয় এটা কনসেপ্ট হৈ গ'ল ইকুৱেলিটি বিফৰ ল ভালকে মন দিবা এটো বহুতে বুজি নাপায় ইকুৱেলিটি তোমাৰ কি হৈ যাব এটা হৈ গ'ল ইকুৱেলিটি বিফৰ ল আৰু এটা হৈ গ'ল তোমাৰ ইকুৱেল প্ৰটেকশ্যন অফ ল কি হ'ব ইকুৱেল প্ৰটেকশ্যন অফ ল চাবা ইকুৱেল প্ৰটেকশ্যন অফ ল ইয়াৰ এটা হৈছে তোমাৰ ব্ৰিটিছ কনষ্টিটিউশ্যন আৰু এটা হৈছে আমেৰিকান কনষ্টিটিউশ্যন ঠিক আছে তো ইকুৱেলিটি বিফৰ ল ইকুৱেল প্ৰটেকশ্যন অফ ল দুটা আমি চাম ঠিক আছে তো ইয়াৰ যেটো এটো হ'ব ইকুৱেল প্ৰটেকশ্যন অফ ল কোপা হৈছে আমেৰিকান কনষ্টিটিউশ্যনৰ পৰা হৈছে ইউএছএ কনষ্টিটিউশ্যনৰ পৰা ইয়াক আমি এডপ্ট কৰিছো ইউএছএ কনষ্টিটিউশ্যনৰ পৰা ইয়াক অনা হৈছে আৰু যেটো তোমাৰ ইকুৱেলিটি বিফৰ ল আছে ই তোমাৰ কি হ'ব ই তোমাৰ ব্ৰিটিছ কনষ্টিটিউশ্যনৰ পৰা ইয়াক অনা হৈছে ঠিক আছে ব্ৰিটিছ কনষ্টিটিউশ্যন
ব্ৰিটিছ কনষ্টিটিউশ্যন ইম্পৰ্টেণ্ট কথাটো হ'ল এই দুটা পইণ্ট বুজিবৰ কাৰণে বহুত দিগদাৰ হয় ঠিক আছে আৰু বহুতে এইটো বুজি নাপায় আৰু বহুত বেছি ইম্পৰ্টেণ্ট এই দুটা পইণ্ট তোমাৰ UPSC হওক APSC টো ফেভাৰিট টপিক হয় এই দুটা পইণ্ট চাবা এই ইকুৱেলিটি বিফৰ ল হৈছে এটা তোমাৰ নিগেটিভ কনচেপ্ট এই তোমাৰ কি হয় তোমাৰ নিগেটিভ কনচেপ্ট মানে চা বেয়া নেকি নিগেটিভ কনচেপ্ট মানে কিবা বেড মানে বেয়া ৰিজাল্ট বেয়া নেকি নহয় তাক কি কাৰণে কয় মই ক'ম আৰু ইয়াক তোমাৰ কোৱা হয় পজিটিভ কনচেপ্ট আৰু এইটো তোমাৰ কি হৈ যাব এটা পজিটিভ কনচেপ্ট তো কিয় পজিটিভ কনচেপ্ট কিয় নিগেটিভ কনচেপ্ট গম পোৱা নে নাপাওঁ ছাৰ কৈ দিয়ক ইকুৱেলিটি বিফৰ ল মানে আইনৰ চকুত সকলো সমান জানো আমি সৰুতে পাইছোঁ হয়নে কি হয় আইনৰ চকুত সকলো সমান আইনৰ চকুত সকলো সমান তুমি লিখি দিয়া ইয়াত আইনৰ চকুত সকলো কি হ'ব তোমাৰ সমান বুলি কৈছে কি কৈছে আইনৰ চকুত সকলো সমান তো মানে ফাণ্ডামেণ্টেল ৰাইট বা ল সুপ্ৰিম হ'ব তোমাৰ কি হ'ব ল সুপ্ৰিম হ'ব যিহেতু তোমাৰ ল ইন সুপ্ৰিম ইয়াত তোমাৰ কোনো ধৰণৰ ডিছক্ৰিমিনেশ্যন নাই নো ডিছক্ৰিমিনেশ্যন বা নো প্ৰিভিলেজ মানে নো এক্সট্ৰা ৰাইট প্ৰিভিলেজ মানে কি গম পোৱা নে আৰে নো প্ৰিভিলেজ মানে কি তোমাৰ এক্সট্ৰা ৰাইট নোপোৱা যেতিয়া আমি ফ্ৰেঞ্চ ৰিভলিউশ্যন চাইছিলোঁ তেতিয়া আমি গম পাইছোঁ যে তিনিটা ষ্টেটৰ সমাজ এখনৰ যিখিনি মানুহ আছে ভাগ কৰা হৈছিলে প্ৰথমটো হৈছে ক্লাৰ্জি ছেকশ্যন ছেকেণ্ডটো হৈছে নবেল ছেকশ্যন বা নবিলিটি আৰু থাৰ্ডটো হ'ল তোমাৰ থাৰ্ড ইষ্টেট বুলি কোৱা হয় না থাৰ্ড ইষ্টেট য'ত তোমাৰ বিজনেছমেনৰ পৰা ধৰি লৈ খেতিয়কৰ পৰা ধৰি লৈ ফাৰ্মাৰ তোমাৰ গোটেইখিনি সোমাই থাকে তো যিখিনি প্ৰিভিলেজ আছিলে তোমাৰ এক্সট্ৰা মানে তোমাৰ যি অধিকাৰ আছিলে সেই অধিকাৰ কোনে পাইছে তোমাৰ ক্লাৰ্জি ছেকশ্যন আৰু তোমাৰ নবিলিটি ছেকশ্যনৰ যিখিনি মানুহ তেওঁলোকে বাই বাৰ্থ পাইছিলে কিন্তু থাৰ্ড ষ্টেটক একো অধিকাৰ দিয়া হোৱা নাছিলে দুটা টেক্স আছিলে তোমাৰ টিথিছ আৰু টেইলছ সেই টেক্স দুটা তোমাৰ এই দুটা ছেকশ্যনত দিব নালাগিছিলে অকল তোমাৰ থাৰ্ড ষ্টেটৰ মানুহে দিব লাগিছিলে ঠিক আছে তো এইখিনি আমি তাত পঢ়িছিলোঁ চ' ইয়াত তোমাৰ সেই প্ৰিভিলেজ শব্দটো মানে কি বিশেষ অধিকাৰ ইয়াত নাই তো বিশেষ অধিকাৰ কথা কোৱা নাই ছাৰ এক্সাম্পল দিয়ক নাই বুজা কি তাৰ মানে হ'ল যে যদি আজি ঠিক আছে যদি আজি এজন সাধাৰণ মানুহ ঠিক আছে যেনিবা মই ঠিক আছে এজন টিচাৰে যেনিবা চুৰ কৰিলে ঠিক আছে আৰু এজন লয়াৰে চুৰ কৰিলে ঠিক আছে বা এজন তোমাৰ ডক্টৰে চুৰ কৰিলে টিচাৰ কোনো সাধাৰণ মানুহ হ'বই নোৱাৰে টিচাৰ ঠিক আছে এজন তোমাৰ পাব্লিক নৰ্মেল পিপুল জেনেৰেল পিপুলে এজনে কৰিলে চুৰ কৰিলে আৰু এজন ডক্টৰে চুৰ কৰিলে আৰু এজন তোমাৰ পুলিচে চুৰ কৰিলে তিনিজনৰ ভিতৰত যেতিয়া চুৰ কৰিব একেটা বস্তু চুৰ কৰিব তিনিজনকে তোমাৰ কোৰ্টলৈ যাব লাগিব কোৰ্টত তেওঁলোকক সমান চকুৰে চাব কাকো তোমাৰ এক্সট্ৰা ডক্টৰ বুলি তোমাক এক্সট্ৰা অধিকাৰ দিয়া নাযাব পুলিচ বুলি এক্সট্ৰা অধিকাৰ দিয়া নাযাব জেনেৰেল পিপুল বুলি ইয়াকে জেলত ভৰাই থোৱা নহ'ব তাৰমানে তিনিটাকে সমানে অধিকাৰ দিয়া যাব তো ইয়াত নো প্ৰিভিলেজ নো এক্সট্ৰা ট্ৰিটমেণ্ট এই নো শব্দটোৰ কাৰণে ইয়াক তোমাৰ নিগেটিভ কনচেপ্ট বুলি কোৱা হৈছে যে চৰকাৰৰ ফালৰ পৰা ইয়াক কোনো ধৰণৰ বেলেগ নাই দিয়া নো চৰকাৰ কৈছে যে নো এক্সট্ৰা ট্ৰিটমেণ্ট কাকো তুমি বেলেগকৈ চাব নোৱাৰিবা সকলো সমান হ'ব লাগিব নো প্ৰিভিলেজ কাকো দিয়া নাযাব তো এই নো শব্দটোৰ পৰা তোমাৰ নিগেটিভ কনচেপ্ট বুলি কোৱা হৈছে যে তোমাৰ আইনৰ চকুত সকলো সমান ঠিক আছে তো সকলো মানুহক তুমি ইকুৱেলি ট্ৰিট কৰিব লাগিব যাৰ যেনেকুৱা কেছ হ'ব সেই ধৰণৰ তোমাক কি কৰিব লাগিব তুমি কেছ কি কৰিব লাগিব তুমি এপ্লাই কৰিব লাগিব বুজি পাইছা নাই এইটো ক্লিয়াৰ হৈছে এইখিনিলৈকে ঠিক আছে তো এইখিনিলৈকে বুজিছা চাগে বুলি ভাবিছোঁ আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল কি হ'ব তো ইকুৱেল প্ৰটেকশ্যন অফ লত তোমাৰ কি হ'ব কিছুমান প্ৰটেকশ্যন দিয়া যাব কেতিয়াবা তোমাৰ কিছুমান কি হ'ব তোমাৰ যদি তুমি ধৰি লোৱা চাকৰি ক্ষেত্ৰত মই ধৰি লওঁ ধেৰ এক্সাম্পল আছে তোমাক এটা কি দিওঁ মই যে চাকৰি ক্ষেত্ৰত তোমাৰ কি সকলোৱে চাকৰি পোষ্টত এপ্লাই কৰিব পাৰে ডান অ'কে তো সকলোৱে এপ্লাই কৰিব পাৰে পোষ্টত কিন্তু কোৱা হৈছে যে কিছুমান মানুহক তেওঁলোকৰ ছ'চাইটি চাই পেলাই তেওঁলোকৰ ইকনমিক ষ্ট্ৰাকচাৰ চাই পেলাই অলপ বোলে সিহঁতক আমি সহায় কৰোঁ ঠিক আছে বোলে কি ইয়াত বোলে অলপ এক্সট্ৰা দিব লাগে যি তোমাৰ কি হয় ইয়াত তুমি কি তুমি ডিছক্ৰিমিনেট কৰিব পাৰা বোলে যি তুমি চিম্পল এক্সাম্পল লোৱা চৰকাৰী স্কুল ঠিক আছে গভৰ্ণমেণ্ট স্কুলত তোমাৰ কি হয় চব ল'ৰা ছোৱালী পঢ়িব পাৰে ঠিক আছে তুমি তোমাৰ ইনকাম চাই পেলাই ইয়াত ল'ৰা ছোৱালী এডমিশ্যন দিয়া নহয় দুখীয়া এটা পঢ়িব পাৰে ধনী এটা পঢ়িব পাৰে ঠিক আছে অ'কে তো যিবিলাক দুখীয়া ল'ৰা ছোৱালী তেওঁলোকক আকৌ ইউনিফৰ্ম দিয়া যায় কি দিয়া যায় ইউনিফৰ্ম দিয়া যায় ঠিক আছে তো অকল দুখীয়াক নহয় চাগে চবকে দিয়ে ইউনিফৰ্ম ঠিক আছে অ'কে তুমি এইটো এনেকৈ লোৱা দুখীয়াক তোমাৰ স্কলাৰশ্বিপ দিয়া যায় ঠিক আছে তোমাৰ স্কলাৰশ্বিপ দিয়া যায় দুখীয়াক তোমাক কি দিয়া যায় স্কলাৰশ্বিপ দিয়া যায় ধনীক স্কলাৰশ্বিপ নিদিয়ে
ঠিক আছে ধনী স্কলাৰশ্বিপ নিদিয়ে তো এইটো ইকুৱেল প্ৰটেকশ্যন অফ ল ইকুৱেলিটি বিফৰ ল নহয় তাৰমানে ধনীখিনিতো ধনীয়ে হৈ আছে এই দুখীয়াটোকো মই অলপ ছাপোৰ্ট কৰি দিওঁ ঠিক আছে তো কিছুমান ক্ষেত্ৰত তোমাৰ কি হ'ব ইকুৱেলি প্ৰটেকশ্যন দিয়া যাব এইটো পজিটিভ কনচেপ্ট হৈ গ'ল এইটো তোমাৰ কি হ'ল পজিটিভ কনচেপ্ট হৈ গ'ল আৰু এইটো তোমাৰ কি হ'ব নিগেটিভ কনচেপ্ট হ'ব আৰু এই গোটেইটো তোমাৰ আৰ্টিকল নাম্বাৰ 14 তোমাৰ এনচিয়ৰ কৰিব যে ইকুৱেল প্ৰটেকশ্যন আৰু ইকুৱেল কি ইকুৱেলিটি বিফৰ ল তুমি তাক চোৱা এ নিগেটিভ কনচেপ্ট হয় ইকুৱেলিটি বিফৰ ল ensuring কৰে no individual or group is above the law আইনৰ ওপৰত কোনো নাই সকলো ল তলত থাকিব লাগিব আৰু এই তোমাক গ্যাৰান্টি দিয়ে অল পাৰ্সন সকলো ব্যক্তি ৰিগাৰ্ডলেস অফ স্ট্যাটাস তুমি কি স্ট্যাটাস তোমাৰ সমাজত কি আছে তুমি মন্ত্ৰী বিধায়ক চোৰ হোৱা তুমি হলা বোলে মন্ত্ৰী বিধায়ক গৰু চোৰ ধৰ্মগুৰু তুমি যি হয় একো কথা নাই ওয়েলথ সম্পত্তি পজিশন লৈ কোনো কথা নাই আর সাবজেক্ট টু সেম লিগেল সিস্টেম একেটা ন্যায় ব্যৱস্থাৰ মুখামুখি তুমি হ'ব লাগিব যাক ব্ৰিটিছ কনস্টিটিউশনৰ পৰা লোৱা হৈছিল যি তোমাৰ কি হয় নিগেটিভ কনসেপ্ট বুলি আমি পাইছো নেক্সট আহিলে ইকুৱেল প্ৰটেকশ্যন অফ ল আইনৰ সমান সংৰক্ষণ এ পজিটিভ কনসেপ্ট হয় যিটো তোমাৰ ৰিকুৱায়াৰ কৰে ষ্টেট টু এনচিয়ৰ লজ আৰ এপ্লাই ইউনিফৰ্মলি টু অল সকলো যাতে সমানে পাওক but allowing differential treatment ইয়াত তুমি different treatment কৰিব পাৰা based on reasonable this classification to achieve justice তো ন্যায় কাৰণে তুমি reasonable justice কৰিব পাৰা তুমি যেতিয়া এটা লৰা ছোৱালীজনী পলুৱাই লৈ যায় থানাৰ গৈ ছোৱালীজনী কয় মোক ফুসুলাই লৈ গল তুমি সৰু পোৱালি তোমাক চকলেট দি কুটু কে নিবলে ফুসুলাই কিন্তু কোৰ্টত তোমাৰ লগত তোমাৰ হিমানটা জাস্টিস নকৰিব তো এইবিলাক তুমি ৰিজনেবল কৰি পেলাই তোমাক কি কৰিব তোমাৰ পানিশমেন্ট তুমি যদি লৰা হয় বেছি হৈ যাব ঠিক আছে ওকে তো এটো গম পালো আমি ইকুৱেল প্ৰটেকশ্যন আৰু ইকুৱেলিটি বিফৰ ল ঠিক আছে তো রুল অফ ল বলে এটা কনসেপ্ট আছে এই রুল অফ ল যেটো কনসেপ্ট হয় ই কয় যে তোমাৰ ফান্ডামেন্টাল যিখিনি রাইট হয় এখানে প্রটেকশন দিব লাগিব কাৰ পিপলৰ তো এই রুল অফ ল যেটো কনসেপ্ট আছে এই কনসেপ্টটো তোমাৰ ইন্ট্ৰোডিউস কৰিছিল মানে ব্রিটিশ জুরিস্ট A.B. Desai তো এটো আমাৰ এটা পয়েন্টত আহি যায় ঠিক আছে ইন হিজ বুক ইন্ট্রোডাকশন টু দা স্টাডি অফ দা ল অফ দা কনস্টিটিউশন 1885 এখন কিতাপ পাবলিশ হৈছিল যিখন কিতাপত কি হয় রুল অফ ল বিষয়ে তেওঁ লিখিছিল তেওঁ কৈছিল যে কিছুমান এসপেক্ট থাকিব লাগে রুল অফ ল যেনে সুপ্রিমেসি অফ ল তো ল ওপৰত কোনো থাকিব নালাগে রুল অফ ল কোনো মনাৰ্কিক তোমাৰ এবলিশ কৰিব কাৰণে এইবিলাক কনসেপ্ট তেওঁলোকে ইন্ট্ৰোডিউস কৰিছিল যে মনাৰ্কি ৰাষ্ট্ৰন্ত্ৰ হ'ব নালাগিব আৰু তেতিয়াহলে কি হ'ব নো ওয়ান ক্যান বি পানিশড এক্সেপ্ট ফৰ এ ব্রিচ অফ ল এস্টাবলিশড থ্ৰু ফেয়াৰ লিগেল প্ৰসেস তো আইনৰ ওপৰত কোনো থাকিব আইনে সকলো শাসন কৰিব আৰু তাত সেই সিস্টেমটো কি হ'ব লাগিব রুল অফ ল সিস্টেমত তোমাক কি থাকিব লাগিব ইকুৱেলিটি বিফৰ দা ল থাকিব লাগিব তাৰমানে এভৰিওয়ান ফ্ৰম অৰ্ডিনাৰী সিটিজেন্স টু গভৰ্নমেন্ট অফিচিয়েল ইজ সাবজেক্ট টু দা সেম লজ তো সকলো আইন তুমি এতিয়া চোৱা এই রুল অফ লজ তো যিখিনি ফিচাৰ্স হয় দেখি পেলাই কোনটো মানে কোনটো দৰে যেন লাগিছে ইকুৱেল প্ৰটেকশ্যন অফ ল দৰে লাগিছে নে ইকুৱেলিটি বিফৰ ল দৰে লাগিছে এটো দেখি পেলাই আমাৰ ইকুৱেলিটি বিফৰ ল দৰে লাগিছে তো রুল অফ ল তোমাৰ এটা এলিমেন্ট হয় কাৰ হয় rule of law is an element of কি equality before law equality before law এটা কি হয় element হয় কি rule of law sir complete and কিমান হল 47 মিনিট 15 পৰা নেক্সট ক্লাছত কৰিম মোৰ ফিজিক্স वाला আছে ক্লাছ আপোনালোকে সকলোৱে জানেই মানে তাতো ক্লাছ কৰিব লগা আছে তো আজি এইখিতে এৰিছো এইটো ক্লাছ মই আৰ্টিকল 15 পৰা আমি লাষ্ট মানে নেক্সট ক্লাছত আৰম্ভ কৰিম সব এটা আৰ্টিকল পঢ়োতে 47 মিনিট টাইম লৈ লৈছে থ্যাংক ইউ ভেৰি মাচ নেক্সট ক্লাছটো আমি লগ পাম যদি আপোনালোকে পিডিএফ লাগে মানে আমাৰ গ্ৰুপত জয়েন হ'ব বা আমাৰ এপ ডাউনলোড কৰি ল'ব যদি ক্লাছখিনি ভাল লাগে বুলি ভাবিছে তেতিয়াহ'লে সাবস্ক্ৰাইব এটা কৰি ৰাখিলে সুবিধা হ'ব থ্যাংক ইউ ভেৰি মাচ